हेलो बंधुসকল তোমালোকৰ ওচৰত মই আজি আৰু এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো। ভিডিঅ'টোৰ জৰিয়তে তোমালোকে জানিব পাৰিবা যে বিদ্যুৎ ক'ৰ পৰা কেনেকৈ আহিছে আৰু কেনেকৈ আৱিষ্কাৰ হৈছে, ক'ত আৱিষ্কাৰ হৈছে, কিমান চনত আৱিষ্কাৰ হৈছে সেই বিষয়ে মই আজি তোমালোকক ক'ম। বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আধুনিক যান্ত্ৰিক সভ্যতাৰ প্ৰায় সকলো আৱিষ্কাৰ বা প্ৰযুক্তিৰ মূল চালিকা শক্তি হৈছে বিদ্যুৎ। বিদ্যুৎক বাদ দি বৰ্তমান বিজ্ঞানৰ অগ্ৰগতিৰ কথা আমি কল্পনাই কৰিব নোৱাৰিম। অফিচ, আদালত, কোৰ্ট কাছাৰী, কৃষি, পৰিবহণ, স্কুল, কলেজ, আনকি আমাৰ দৈনন্দিন জীৱনত বিদ্যুৎৰ অৱদান অপৰিচিত। আনকি তুমি যি মাধ্যমেৰে মোৰ ভিডিঅ'টো চাই আছা সেইটো বিদ্যুৎ নোহোৱাকৈ সম্ভৱ নহয়। আজি আমি আধুনিক সভ্যতা আমি বসবাস কৰিব পাৰিছোঁ, তাৰ কাৰণে কিন্তু ইলেক্ট্ৰিচিটিৰ অৱদান সকলোতকৈ বেছি। আৰু বিদ্যুৎৰ আৱিষ্কাৰৰ পিছত বিভিন্ন বস্তুৰ আৱিষ্কাৰ দ্ৰুত গতিত আগবাঢ়ি গৈ আছে যেতিয়াৰ পৰা বিদ্যুৎ আৱিষ্কাৰ হৈছে। তো মই তোমালোকক কওঁ যে এই বিদ্যুৎ কিন্তু কোনেও উদ্ভাৱন কৰা নাই, কাৰণ এই শক্তিটো পৃথিৱীত আগৰে পৰা আছিল। আমি আৱিষ্কাৰ কৰিছোঁ সেই পদ্ধতি, যাৰ বাবে এই ইলেক্ট্ৰিচিটিৰ পৰা আমাৰ কামত লগাব পাৰিছোঁ। মই আজিৰ ভিডিঅ'টোত তোমালোকক ইলেক্ট্ৰিচিটিৰ আৱিষ্কাৰ সম্বন্ধে আলোচনা কৰিম, আৰু মই তোমালোকক কওঁ যে ইয়াৰ বিষয়ে মই তোমালোকক কিছুমান ৰহস্যময় কথা ক'ম, যিবোৰ তুমি বা তোমাৰ বন্ধুসকলে আগতে শুনা নাই। ভিডিঅ'টো নিশ্চয় লাষ্টলৈকে চাই থাকিবা, আৰু মোৰ চেনেলত যদি নতুনকৈ আহি থাকা মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। পৃথিৱীত কোনো কিছুৰ আৱিষ্কাৰ এদিন হোৱা নাই। প্ৰতিটো আৱিষ্কাৰৰ পিছত বহু বিজ্ঞানীৰ পৰিশ্ৰম যুক্ত আছে। ঠিক তেনেকৈ ইলেক্ট্ৰিচিটিৰ আৱিষ্কাৰ চেষ্টা বহু হাজাৰ বছৰৰ পৰাই আৰম্ভ কৰিছিল। আজিৰ পৰা 2006 বছৰ আগৰ কথা। থিলছ নামৰ এজন গুণিত ব্যক্তি, তেওঁ দেখিছিল বিৰলে পহুৰ ওপৰত কোনো বস্তুক তাতে সৰু সৰু কিছুমান কাগজৰ টুকুৰা দেখা যায়। তেতিয়া কিছুমান কাগজৰ টুকুৰা দেখা পাইছিল। তেতিয়া থিলছ সেই সময়ত ব্লেক মেজিক, তাৰ পিছত তেওঁ আৰু কোনো গৱেষণা কৰা নাছিল। তেওঁ ভাবিছিল যে ব্লেক মেজিক বুলি, ক'লা যাদু বুলি ভাবিছিল, আৰু তাৰ পিছত তেওঁ কোনো গৱেষণা কৰা নাছিল। ইয়াৰ পিছত বাগৰি গৈছিল 2000 বছৰ। 2000 বছৰৰ 1600 শতকত ইংলেণ্ডৰ এটা ডক্তৰ চোনাৰ নাম আছিল উইলিয়াম গিলবাৰ্ট। তেওঁ ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ চিকিৎসক আছিল। গিলবাৰ্টে লক্ষ্য কৰিছিল একমাত্ৰ ৰেচম বা বিড়ালৰ পোহৰ নহয়, এটা বস্তুৰ লগত আৰু এটা বস্তু গঢ়িলে তাৰ ভিতৰত এটা আকৰ্ষণৰ ক্ষমতা দেখা যায়। যেনে ধৰা এটা কলমক যদি চুলিত বাৰে বাৰে ঘঁহিলে আৰু তাৰ পিছত সেইটো কিছুমান কাগজৰ ওচৰত নিয়া হয়, তেতিয়া সেই কাগজৰ টুকুৰাবিলাক সেই কলমক যেন যেনেকৈ চুম্বকক আকৰ্ষণ কৰে, ঠিক তেনেকৈ কিছুমান কাগজে এটা কলমক আকৰ্ষণ কৰে। তেতিয়া উইলিয়াম গিলবাৰ্ট তেওঁ এই শক্তিৰ নাম ৰাখিছিল ইলেক্ট্ৰিচিটি। সেইবাবে ইলেক্ট্ৰিচিটিৰ বিষয়ে মানুহে মনৰ মাজত এটা ধাৰণা আনে। সেই সময়ত গিলবাৰ্ট এনেকুৱা এটা যন্ত্ৰ আৱিষ্কাৰ কৰিছিল, যাৰ বাবে এইটো বুজা গৈছিল যে কোনো বস্তুৰ মাজত ইলেক্ট্ৰিচিটি আছে নে নাই। তেওঁৰ আৱিষ্কাৰ কৰা যন্ত্ৰটোৰ নাম থৈছিল ইলেক্ট্ৰস্কোপ, আৰু এইটো পৃথিৱীৰ প্ৰথম আৱিষ্কাৰ কৰা প্ৰথম যন্ত্ৰ ইলেক্ট্ৰস্কোপ। ইলেক্ট্ৰিচিটি মেজাৰমেণ্ট কৰা হৈছিল উইলিয়াম গিলবাৰ্টে। পিছত বহু বিজ্ঞানী ইলেক্ট্ৰিচিটিৰ ওপৰত কাম কৰিছিল, কিন্তু তেনেকুৱা এটা সফলতা অহা নাছিল। যদিও 1800 শতিকাত আমেৰিকাৰ এটা মহাবৈজ্ঞানিকে বিজ্ঞাপন ফাৰ্নলেণ্ড ইলেক্ট্ৰিচিটি গৱেষণা আৰম্ভ কৰিছিল। মই তোমালোকক জনাই দিওঁ, এই বৈজ্ঞানিক
এই বৈজ্ঞানিকক আমেৰিকাৰ ফাউণ্ডিং ফাদাৰ বুলি কোৱা হৈছিল। বেঞ্জামিন এটা সময়ত তেওঁৰ সকলো সম্পদ বিক্ৰী কৰি ইলেক্ট্ৰিচিটিত গৱেষণা কৰিছিল। 1752 চনৰ জুন মাহত এটা বৰষুণীয়া দিনত যেতিয়া আকাশত বহে পৰিছিল তেতিয়া সেই সময়ত বেঞ্জামিনে এটা চিলা উৰুৱাইছিল আকাশত। তেওঁৰ চিলাৰ লগত এটা লোহাৰ চাবি বান্ধি দিছিল। সেই সময়ত এটা বাঁহ তেওঁৰ চিলাৰ ওপৰত পৰিছিল আৰু তাৰ পৰা ইলেক্ট্ৰিচিটি সূতাৰ মাধ্যমত সেই লোহাৰ চাবিটোৰ ওচৰত আহিছিল আৰু তাৰ পিছত বেঞ্জামিনৰ হাতৰ ওচৰলৈ আহে আৰু এনেভাৱে বেঞ্জামিন হৈ গৈছিল ইলেক্ট্ৰিচিটিৰ আৱিষ্কাৰক। ইয়াত তোমালোকক জনাই দিওঁ, বৰষুণৰ সময়ত যিটো বজ্ৰপাত হয় তাৰ মাজত প্ৰচুৰ পৰিমাণে ইলেক্ট্ৰিচিটি থাকে। বৈজ্ঞানিকে ইলেক্ট্ৰিচিটিৰ আৱিষ্কাৰ বুলি নকয়। ইলেক্ট্ৰিচিটি কামত লগাবৰ বাবে তেতিয়া কোনো পদ্ধতিও অহা নাছিল। তাৰপিছত 1791 চনত দুটা বিজ্ঞানী এলছান্দ্ৰ বল্টাছ, লুইগি গালাবানি দুজনে মিলি এটা পৰীক্ষা কৰিছিল। তাত এটা মৃত্যু হোৱা ভেকুলীৰ দুটা বড়ি বেলেগ বেলেগ ধাতুৰ লগত স্পৰ্শ কৰাত সেই ভেকুলীৰ মৃত বড়ি দুটা লৰি উঠিছিল। তেতিয়া লুইগি এলভামে ইয়াৰ নাম থৈছিল এনিমেল ইলেক্ট্ৰিচিটি। কাৰণ এটা ভেকুলীৰ যেতিয়া দুটা ঠেং ফালি দিয়া হ'ব আৰু তেতিয়া দুটা বড়িক যেতিয়া গ্ৰহণ কৰা হ'ব, তেতিয়া যদি দুয়োটা বড়ি লৰি উঠে, কিহৰ মাধ্যমত? অকল ধাতুৰ মাধ্যমত লৰি উঠিছিল। সেইকাৰণে বেঞ্জামিনে ইয়াৰ নাম থৈছিল লুইগি এলভামে ইয়াৰ নাম থৈছিল এনিমেল ইলেক্ট্ৰিচিটি। তেতিয়াৰে পৰা তেওঁৰ বন্ধু এলছান্দ্ৰ বল্টাছ ইয়াৰ বিষয় সম্পৰ্কে জানিছিল। তেওঁ কৈছিল এইটো দুটা বেলেগ বেলেগ ধাতুৰ কাৰণে হৈছে আৰু এইটো মেটেল ইলেক্ট্ৰিচিটিৰ নাম থ'ব বিচাৰিছিল তেওঁৰ বন্ধু লুইগি এলভামে। ইয়াৰ পিছত 1792 চনত বল্টাছে অকলে এটা গৱেষণা কৰিছিল আৰু 1800 চনত তেওঁ পৃথিৱীত প্ৰথম বেটাৰী আৱিষ্কাৰ কৰিছিল। কোনে পৃথিৱীত, তোমালোকে এটা কুৱেশ্যন পাই গ'লা। বল্টাছে পৃথিৱীত 1800 চনত সৰ্বপ্ৰথম বেটাৰী আৱিষ্কাৰ কৰিছিল। 1800 চনত এটা কুৱেশ্যন তোমালোকে পাই গ'লা। তেওঁ কিছুমান বেলেগ বেলেগ ধাতু ব্যৱহাৰ কৰি এটা বেটাৰী তৈয়াৰ কৰিছিল। বহুত ধাতু ব্যৱহাৰ কৰি এটা বেটাৰী তৈয়াৰ কৰিছিল। বল্টাছে জিংক আৰু কপাৰ, কিছুমান ধাতুৰ পাতক ছ'ডিয়াম হাইড্ৰক্সাইড ৰিজাই এটা বেটাৰী আৱিষ্কাৰ কৰিছিল। এলছান্দ্ৰাৰ এই আৱিষ্কাৰৰ পিছত ইলেক্ট্ৰিচিটি গৱেষণাৰ দ্ৰুত গতিত আগবাঢ়ি গৈছিল। ইলেক্ট্ৰিচিটি যেতিয়া আৱিষ্কাৰ হৈছিল তেতিয়া গৱেষণা দ্ৰুত গতিত আগবাঢ়ি গৈছিল। কাৰণ ইয়াৰ আগত ইলেক্ট্ৰিচিটি নিৰ্দিষ্টকৈ কোনো ছ'ৰ্চ পাৱাৰ সম্ভৱ নাছিল। বল্টাছৰ আৱিষ্কৃত বেটাৰীৰ পৰা পোৱা ইলেক্ট্ৰিচিটিক ডিচি কাৰেণ্ট কোৱা হৈছিল। ইয়াৰ পিছত 1820 চনত হেমছ ক্ৰিটিয়া নামৰ এজন বৈজ্ঞানিকে তাৰ গৱেষণাক লক্ষ্য কৰি এটা ধাতু তাৰৰ মাধ্যমত কেনেকৈ ইলেক্ট্ৰিচিটি যায়, তেতিয়া সেই তাৰেৰে আকৌ পোহা এটা চুম্বকীয় শক্তি উৎপন্ন হয়। সেই ঘটনা এক বছৰ পিছত 1821 চনত বিজ্ঞানী ফেৰাডে এটা চুম্বকীয় শক্তিৰ ওপৰত কাম কৰি এটা মটৰ আৱিষ্কাৰ কৰিছিল, যাৰ নাম থৈছিল ডিচি মটৰ। ইয়াত এতিয়াও ইলেক্ট্ৰিচিটি একমাত্ৰ গৱেষণাৰ মাধ্যমত সীমিত আছিল। ইয়াৰ পিছত 1879 চনত আমেৰিকাৰ বিখ্যাত বিজ্ঞানী থমাছ আলভা এডিছনে এটা ইলেক্ট্ৰিচিটি বাল্ব আৱিষ্কাৰ কৰিছিল। ইয়াৰ লগতে সাধাৰণ কিছুমান
যন্ত্ৰ ইলেক্ট্ৰিচিটিৰ সময়ত এডিসন ইলেক্ট্ৰিচিটি তৈয়াৰ কৰাৰ এটা কোম্পানী খুলিছিল আৰু তাত ডিসি জেনেৰেটৰ ব্যৱহাৰ কৰিছিল। তেতিয়া এই ডিসি জেনেৰেটৰ এটা সমস্যা আছিল, ইয়াৰ সাহায্যত উৎপন্ন হোৱা এটা ইলেক্ট্ৰিচিটি ধাতু তাৰৰ মাধ্যমত 2 পৰা 3 কিলোমিটাৰ দূৰত নিয়াৰ সম্ভৱ নাছিল, যাৰ বাবে 2 পৰা 3 কিলোমিটাৰ দূৰত নিয়াৰ বাবে কাৰেণ্ট পোৱা নাছিল। ইলেক্ট্ৰিচিটি তাত গৈ উপস্থিত হোৱাটো সম্ভৱ নাছিল আৰু ইয়াৰ কাৰণে প্ৰতিদিন 2 পৰা 3 কিলোমিটাৰ প্ৰডাকশ্যন ফেক্টৰী বহুৱা হৈছিল। সেই সময়ত এডিছনল কোম্পানীত এজন বৈজ্ঞানিকে কাম কৰিছিল যাৰ নাম আছিল নিকোলা টেছলা। তেওঁ সেই সময়ত এডিছনল কোম্পানীত এক নতুন ধাৰণা ইলেক্ট্ৰিচিটি আৱিষ্কাৰৰ ওপৰত কাম কৰিছিল। তেওঁ ভাবিছিল যে মই এখন নতুন ইলেক্ট্ৰিচিটি আৱিষ্কাৰ কৰিম আৰু তেওঁ তেতিয়া নতুন ফেক্টৰীত নতুন ইলেক্ট্ৰিচিটি আৱিষ্কাৰ কৰিছিল আৰু তেওঁ নতুন ধাৰণা ইলেক্ট্ৰিচিটিৰ কথা এডিটেশ্যনক জনাইছিল আৰু তেওঁ সঁচাকৈয়ে এদিন বেলেগ এটা ইলেক্ট্ৰিচিটি আৱিষ্কাৰ কৰিছিল আৰু তেওঁ কাম কৰা কোম্পানীৰ মালিকক বা যিটো কোম্পানীৰ মানে যিটো মহাজন আছিল তাক কৈছিল যে মই এইটো আৱিষ্কাৰ কৰিছিলোঁ, জনোৱাইছিল। তেওঁ ভাবিছিল এই আৱিষ্কাৰৰ সফলতাৰ ডিসি ইলেক্ট্ৰিচিটিৰ কথা এডিটেশ্যনক জনাইছিল, কিন্তু এডিটেশ্যনে ইয়াৰ সম্বন্ধ জনোৱা নাছিল। তেওঁ ভাবিছিল এই আৱিষ্কাৰ সেই কোম্পানীটোৰ মহাজনে ভাবিছিল এই আৱিষ্কাৰ সফল হ'লে তাৰ ডিসি কাৰেণ্ট বিজনেছ নষ্ট হৈ যাব। সেয়ে এডিছনে তাৰ পিছত নিকোলা টেছলাক কৈছিল এই এচি ইলেক্ট্ৰিচিটি বহুত বিপদজনক, মানে তেওঁ যিটো আৱিষ্কাৰ কৰিছে তেওঁৰ কোম্পানী ধ্বংস হ'বৰ কাৰণে, নষ্ট হ'বৰ বাবে তেওঁক মানা কৰিছিল যে তুমি যিটো আৱিষ্কাৰ কৰিছা এইটো বহুত বিপদজনক হ'ব পাৰে আৰু তুমি মাত্ৰ ডিসি কাৰেণ্টৰ ওপৰত কাম কৰা, তুমি বেলেগৰ কাম কৰিব নালাগে। নিকোলা টেছলা বিচাৰিছিল এনেকুৱা এটা উপায় উলিয়াবলৈ যাৰ সাহায্যত ইলেক্ট্ৰিচিটি বহুত দূৰলৈ নিব পৰা যাব। মানে তেওঁ এনেকুৱা এটা ইলেক্ট্ৰিচিটি আৱিষ্কাৰ কৰিব বিচাৰিছিল যে আনসকলে যেনেকৈ আৱিষ্কাৰ কৰিছে 2 পৰা 3 কিলোমিটাৰ নিব নোৱাৰে, কিন্তু নিকোলা টেছলাই বিচাৰিছিল যাতে বহুত দূৰলৈ নিব পাৰি আমি ইলেক্ট্ৰিচিটি, বহু দূৰলৈ নিব পৰা যাব আৰু এই বস্তুটো সাধাৰণ মানুহে ব্যৱহাৰ কৰিব পাৰিব, তেওঁ এনেকুৱা ভাবিছিল। এডিছন যেতিয়া ইয়াৰ বিষয়ে গৱেষণা কৰিবলৈ মানা কৰিছিল তেতিয়া টেছলাই সেই কোম্পানীটো এডিছন কোম্পানীৰ পৰা আঁতৰি গৈছিল। তেওঁ এই কোম্পানীত নাথাকি বুলি তেওঁ বেলেগত গৈছিল আৰু তেওঁ নিজেই গৱেষণা আৰম্ভ কৰিছিল। ক'ত যাব নিজেই আৰম্ভ কৰিছিল। তেওঁ 1887 চনত টেছলাই এচি জেনেৰেটৰ এচি মটৰ আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ ফলত ইলেক্ট্ৰিচিটি বহু দূৰলৈ নিয়া সম্ভৱ আছিল আৰু ইয়াৰ পিছৰ পৰাই এই ইলেক্ট্ৰিচিটিৰ ব্যৱহাৰ বঢ়োৱা আৰম্ভ কৰিছিল আৰু নতুন নতুন যন্ত্ৰ আৱিষ্কাৰ হয়। বৰ্তমান আমাৰ ঘৰত যি ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰি আছোঁ সেইটো নিকোলা টেছলাই আৱিষ্কাৰ কৰা এচি কাৰেণ্ট। তোমালোকক ক'লো ইলেক্ট্ৰিচিটি আৱিষ্কাৰৰ ইতিহাস। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় তোমালোকে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু তোমালোকৰ অইন বন্ধুসকললৈ ভিডিঅ'কেইটা শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টোত তোমালোকে যদি নতুনকৈ কোনোবাই আহি থাকে চেনেলটোত ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড দিয়াৰ পিছত তোমালোকে পাই যোৱা। ধন্যবাদ, থেংক ইউ।